যাৰ নেতৃত্বত চলিছিল জুৰিয়াৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক তাফাজ্জুল ইছলামৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন। কোন এজন ৰাণা আহমেদ? আজিকালি একাংশ সংবাদ মাধ্যমত ব্ৰেকিংৰ নামত চলি আছে নেকি মেকিং নিউজ? আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ কেনেকৈ এটা পৰিকল্পিত ঘটনাক সংবাদ মাধ্যমৰ যোগেদি এক অপদস্থ ঘটনালৈ ৰূপায়ণ কৰিলে। চিকিৎসক তাফাজ্জুল ইছলামৰ ওপৰত উত্থাপন হোৱা অভিযোগ সম্পূৰ্ণ ভিত্তিহীন। আসাম টাইমছৰ সাংবাদিক ৰাণা আহমেদৰ নেতৃত্বত পৰিকল্পিত ঘটনাটো সংঘটিত হৈছে বুলি চিকিৎসকজনে জানিব দিয়ে। কিয়নো ঘটনাস্থলীত উপস্থিত থকা একাংশ মহিলাৰ মন্তব্য এয়া। আপুনি আছিলে নে ইয়াতে? মই ইয়াতে আছিলোঁ। আপুনি লগতে আছে? আৰু মানুহকেইটাও আছে, বেলেগ মানুহ আছে, মতা মানুহকেইটাও আছে, মাইকী মানুহকেইটাও আছে। ইয়াতে হৈছে কিন্তু এইখিনিত এইটো ঘটনা হ'বলগীয়া নহয়। য'ত চাইগে তাৰ পৰা ৰাস্তাৰ পৰা দেখাই পাই থাকে মানুহজনক, আৰু দেখাই থাকে। আমি ইমান দিন লগ পাইছোঁ, মানুহজনটো তেনেকুৱা মানুহ নহয়, তেনেকুৱা চৰিত্ৰৰ মানুহ নহয়। আজিলৈকে আমি পোৱা নাই মানুহজনৰ বিষয়ে এটা বেয়া কথা শুনা নাইকিয়া। এইটো যি কৈছে বা যোনে উলিয়াইছে এইটো হেৰি কৰিছে, মানুহজনক ফচাইছে। বেয়া নহয় ডক্টৰ ছাৰ আমাৰ। এনে আমিতো এই পদূলিৰ পৰা দেখিয়ে থাকোঁ পূৰা খোলা হৈ আছে জেগাডোখৰ। এতিয়া মানুহজন আমাৰ এইখিনিতে থকা আজি 4 বছৰে হ'ল নেকি ন? 4 বছৰ বেছি হ'ল। আমি আজিলৈকে বেয়া দেখা নাই মানুহজনক। এতিয়া পৰা টিকেট লোৱা মানে টিকেট লৈ আছে, পেচেণ্ট চায়ে আছে। ঘটনাৰ উদ্দেশ্য চিকিৎসক তাফাজ্জুল ইছলামৰ চৰিত্ৰৰ পৰা দাগ হনা নে অন্য কিবা ব্যক্তিগত মুনাফা লোৱাৰ সুযোগ? এই বিস্ফোৰক মন্তব্য আমাৰ নহয়। এক সংবাদমেল যোগে সদৰি কৰে ডাক্তৰ তাফাজ্জুল ইছলামে। চিকিৎসকগৰাকীৰ ওপৰত হোৱা শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বাবে আসাম টাইমছৰ সাংবাদিক ৰাণা আহমেদ সহ আন দুজনৰ বিৰুদ্ধে ইতিমধ্যে জুৰিয়া আৰক্ষী চকীত এখন গোচৰ ৰুজু কৰে। আজি এক প্ৰায় 10:30-11টামান বজাত এজন মহিলা মোৰ মোক চিকিৎসা কৰাৰ নিমিত্তে মোৰ হস্পিটেল কোৱাৰ্টাৰত আহে। প্ৰায় 9-10টামান বজাত তেতিয়া মই OPDত যাওঁৱেই প্ৰায়, আৰু তেতিয়া মই OPDত যাম বুলি কৈছোঁ। তথাপি তেওঁ জোৰ কৰি আছে, তেওঁ চাব অন্য মানুহ থাকেই, বহি থাকে কেতিয়াবা। তেতিয়া আমি OPDত যামেই তেনেকুৱা অৱস্থাত, বা কেতিয়াবা OPD ইয়াতে আমি চাই দিওঁ। যদি পেচেণ্টে OPD টিকেট লৈ আহে তেনেকৈ আমাৰ হয় হস্পিটেলত যাওঁ, নহ'লে ইয়াতে চাই দিওঁ। তেনে মুহূৰ্তত তেওঁ ক'লে যে মোৰ চাই দিয়ক, মোৰ পেটৰ বিষ। সেইটো চোৱা মই তেওঁ ক'লোঁ যে ঠিক আছে, পেটৰ বিষ যেতিয়া আপুনি মানুহ আছে ওচৰতে, মই ক'লোঁ এইটো বিচনাটোত উঠোঁ। উঠাৰ লগে লগে মই যেতিয়াই তেওঁৰ পেটত টাচ কৰিলোঁ, কৰাৰ লগে লগে তেওঁ জঁপিয়াই উঠি মোক বেয়াকৈ চাইছে। এইফালে মানুহ আছেই সন্মুখত, তেওঁলোকেও পেচেণ্ট লৈ আছে, তেওঁলোকে চাবৰ কাৰণে, তেওঁলোকেও আহিছে দেখুৱাবৰ কাৰণে। এতিয়া মোৰ চিঞৰাৰ পিছত 1-2 মিনিটৰ ভিতৰত চিঞৰি পেলাই দেখিলোঁ তেওঁ মোক পাথৰ মাৰি আছে, তেওঁ ফিজিকেলি এছাল্ট কৰি আছে, মোক হাতেৰে গালি গালাজ কৰি আছে। আৰু 1-2 মিনিটৰ তেতিয়া এই লগে লগে দেখা পালোঁ যে আমাৰ যি এজনৰ মোৰ চকুত পৰিল, কাৰণ সেইটো মোৰ তাত অলপ পেনিক হৈ যোৱা যায়তো। মই দেখিলোঁ যে সাংবাদিক যে ৰাণা আহমেদ তেখেত আছে, তেখেতক মই এক নজৰ দেখা পালোঁ। গতিকে তেওঁ এনকাৰেজ কৰা দেখা পালোঁ। তেওঁ গোটেই টিমটোৱে এনেকেই পাথৰ শিলগুটি ফিজিকেলি মোক এটেক কৰিলে। এইখিনি কৰাৰ পিছত মোৰ এইফালে মোৰ আঙুলিত এইটো চাপ ফুলি আছে, তেনেকৈ বুকু বিষাই আছে, পিঠিত বিষাই আছে, ডাঙৰ পাথৰ লৈছে মাৰাৰ কাৰণে। কোনোবা এজনে পাথৰটো মোৰ BPM নে কোনোবা এজন আহিছিল, দেখিলে, দেখাৰ পিছত ৰখাই দিলে, পাথৰটো মাৰি। ডাঙৰ পাথৰটো মাৰিলেতো মোৰ অৱস্থাই নাই, মই আজি আপোনালোকৰ ওচৰত প্ৰেছ মিটেই দিব নোৱাৰিলোহেঁতেন। ৰাণা আহমেদৰ নেতৃত্বত হৈছে। ৰাণা আহমেদ মই লগে লগে দেখিছোঁ, কাৰণ কিয় সন্দেহ কৰিছোঁ যে মই মানুহজনী চিঞৰাৰ লগে লগে মই ৰাণা আহমেদ যেতিয়া মই বাহিৰলৈ তেওঁ যেতিয়া চিঞৰিলে মই দেখিলোঁ, তেতিয়া দেখা পালোঁ ৰাণা আহমেদ লগে লগে মানুহ বহুত সোমাই গ'ল। গতিকে খুলস্থলীয়া পৰিৱেশ, ভিন্ন ধৰণৰ। আপোনাৰ বিৰুদ্ধে মহিলাগৰাকীয়ে যিটো অভিযোগ উত্থাপিত কৰিছে, এই বিষয়ে আপুনি কি ক'ব? এইটো সম্পূৰ্ণ এইটো পৰিকল্পিত, আৰু মোক সামাজিকভাৱে সেৱ প্ৰতিপন্ন কৰাৰ কাৰণে পৰিকল্পিত। এইটো এটা তেওঁলোকৰ ৰাণা আহমেদৰ নেতৃত্বত এইটো এটা ৰাণা আহমেদৰ লগত আপোনাৰ কিবা
ঘেৰি আছে নেকি এনেই তাৰ মাজে মাজে তেওঁ মানে বিভিন্ন ধৰণৰ কথা কৈ থাকে মানসিকভাৱে হেৰি কৰি থাকে আপুনি বিভিন্ন ধৰণৰ কথা কৈ থাকে কিবা মানে লাগে আৰু এনেকুৱা সেইটোতো আৰু আমি ক'ব নোৱাৰোঁ না চিকিৎসক মানুহ আমি সেইবিলাক ক'ব নাপায় তেওঁ মানে ছেটিছফাই নহয় মোৰ ওচৰত কিয় ক'ব নোৱাৰোঁ বিভিন্ন ধৰণৰ কথা আপুনিও থানাত এজাহাৰ কৰিছে মই সেই মহিলাজনী যিজনীয়ে মোক এছাল্ট কৰিছে মাৰধৰ কৰিছে মই আৰু এই যে প্ৰাণে মৰা ভাবুকিৰ নিচিনা যিবিলাক মানুহ লৈ তেওঁ ধৰি লওক যদি পাথৰ মাৰি দিলে এটা ডাঙৰটো সৰু পাথৰ মাৰিছে গতিকে মোৰ এইটো চাওক এইটো ফুলিছে গতিকে বুকু বিষাই আছে কেনে বিষাই আছে কিন্তু ডাঙৰ পাথৰটো মাৰিলেতো মই মৰি গ'লো হয় বা ICU মই ইণ্টেনচিভ কেয়াৰত এডমিশ্যন ল'ব নোৱাৰোঁ গতিকে এই ৰাণা আহমেদ আৰু তেওঁৰ ৱাইফ কি কয় তেওঁৰ হাজবেণ্ড সেই মহিলাজনী হাজবেণ্ডৰ ওপৰত নিউজ ডেস্ক ৰিপৰ্ট টি নিউজ আছাম